আজি ফিচাৰী চুকত অলপ কাম বাকী আছিলে। চুক এটা দি পানী ওলাই থাকে বা সোমায়ো থাকে, তো সেইটো কাৰণে ভাবিছোঁ এই চুকটো আজি মাৰি দিব লাগিব। যিহেতু পুখুৰীত এতিয়ালৈকে মাছ ধৰা নাছিলোঁ, এইটো কাৰণে পুখুৰীৰ এটা চুকৰ কাম বাকী আছিলে। পানী হ'লে মানে পানী ওলাই যায়, গতিকে চুকটো আজি নিজেই মাৰি দিলোঁ। এইটো চক এনেকৈ ধুনীয়াকৈ জাপি দিলোঁ। জাপি কেনে আৰু অলপ কাম বাকী আছে। চুকটো কাম কৰাৰ পিছত বাৰীত যাম। আজি বহুত হাবি হৈছে, হাবি অলপ চফা কৰি দিব লাগিব। সেয়াত আগতে ঘৰ আছিলে আমাৰ, তো আজি এইডোখৰ জেগাডোখৰ ইয়াত বহুত হাবি হৈ গৈছে, বাগানৰ লগতে লাগি আছে। এইডোখৰ চফা কৰি দিছোঁ। আৰু এইটোৱে পুখুৰী ছাইডত, এইটো পুখুৰীৰ লগতে বাগানখন লাগি আছে মানে। তো আমাৰ ভাইটি এটা আহিলে, ভাইটিটোৱে ভিডিঅ' বনাই আছে। এইটো হৈছে ফিচাৰী ছাইডতে এইখন বাগান, আৰু বাগানত ইয়াত মই আজি কাম লাগি আছোঁ। বহুত দিনৰ মূৰত কাম কৰি আছোঁ। বহুত হাবি হৈ গৈছে ইয়াত। আগতে আদা হালধি ৰুব পাৰোঁ, ইয়াত আগতে ৰুইছিলোঁ। তো ভাবিছোঁ কিবা এটা লগাম বুলি চফা কৰি দিছোঁ। আৰু কাম কৰি আছিলোঁ সময়ত, যেতিয়া বাহিৰত থাকোঁ বাহিৰত কাম কৰি থাকোঁ, যেতিয়া ঘৰত আহোঁ ঘৰত কাম কৰিব লাগিব। যিহেতু ঘৰত কাম কৰা মানুহো নাইকিয়া, আৰু আমাৰ মানুহজনীয়ে ভাত লৈ আহিছে। সেয়া দূৰৰ পৰা দেখিছোঁ। ফোন কৰি কৈ দিছিলোঁ মই যে ঘৰলৈ নাযাওঁ, ভাত লৈ আহিবি। ভাত খাবলৈ যদি ঘৰলৈ যাওঁ আকৌ কাম কৰিবলৈ এলাহ লাগে, তো সেইটো কাৰণে ফোন কৰি দিলোঁ যে ভাত লৈ আহিবি, আমি দুজনে ইয়াত কাম কৰি আছোঁ। আৰু ঠিক তেনেকৈ মানুহজনীয়ে ভাত লৈ আহে। আৰু যোনটো এই পথাৰৰ মাজত ঘৰটো দেখি আছে, এইটো হৈছে আমাৰ পেহী ভাগৰ ঘৰ। ভিডিঅ'টো আমাৰ ভাইটিয়ে বনাই দিলে, আৰু মই ভইচটোহে পিছত লগাই দিছোঁ। আৰু আহি পাই গ'ল ভাত। বৰ্তমানটো মই কামেই কৰি আছোঁ, মতা নাই বাৰু, চাই থাকক। মাতিলে ভাত খাবলৈ, তো যাব লাগিব। অলপমান কাম আছিলে, কৰি ল'লোঁ অলপ। তাৰপিছত এতিয়া ৰখিব নোৱাৰি আৰু ভোক লাগি আহিছে। তো ব'লক ভাত খাই লওঁগৈ, ভৰি হাত ধুই লওঁ। ইয়াতে অলপ ভৰি হাত ধুই লওঁ, হাতকেইখন ধুই লওঁ, তাৰপৰা ভাল পানী দি ধুম। তাৰপিছত খানাটো খাবলৈ আৰম্ভ কৰিম। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। কঁঠাল খাম এতিয়া, কঁঠাল খাম। মালিক পুৰা থুচিছে। আৰু এইখিনি যিখিনি বাঁহ দেখিছে, এইখিনি মই নিজে ৰোৱা। আজি 7-8 বছৰ হ'ল। আৰু এদিন এনেকুৱা এটা সময় আছিলে, মই এটা বাঁহ কিনিবলৈও পইচা নাছিলে, বা এটা বাঁহৰ কাৰণে মোৰ মানে বহুত সমস্যা হৈছিলে। কিন্তু মই দেখিলোঁ, নিজে ৰুলোঁ। ৰোৱাৰ পিছত আজি 8 বছৰত মই বিকিবও পাৰিছোঁ, নিজেও চলিব পাৰিছোঁ। তো গতিকে পইচা পাতি যিমান কমাই থাকিলেও মানুহৰ পইচা পাতি হাতত নাথাকে। তো সেইটো কাৰণে মানুহ বাৰীঘৰ যদি আপুনি তামোল গছ, বাঁহ গছ, যিকোনো গছ গছনি ৰুই থৈ দিয়ে ন, সেইটো আপোনাৰ বহুত বিপদৰ সময়ত কাম দিয়ে। আৰু যেনেকৈ আজি মোক কাম দিছে, যেনেকৈ আজি মোৰ যোনটো ফিচাৰী দেখিছে, গোটেই ফিচাৰীটোত জেওৰা দিবৰ কাৰণে কিমান জেওৰা লাগিছে, বা নিজৰ ঘৰৰ বাৰীত জেওৰা দিবৰ কাৰণে কিমান জেওৰা লাগিছে। তো নিজে ৰুই থৈছিলোঁ বুলি আজি ইমানখিনি সহায় হ'ল। ইয়াৰ পৰাই মই এটা কথাই শিকিলোঁ, আপুনি হাজাৰ বাহিৰত যিমান কাম কৰি থাকক, আপুনি যিমান কাম কৰি যিমান পইচা গোটক, কিন্তু আপোনাৰ পইচাটো থাকি নাযায়। কাৰণ দুখ বিপদ মানুহ আহিয়ে থাকে, বেমাৰ আজাৰ বা পূজা বিহু এনেকৈ আহি আপোনাৰ পইচা খৰচ হৈ যায়। কিন্তু যদি আমি যদি ঘৰ বাৰীত বাঁহ ৰুই থওঁ বা
যিকোনো কঁঠাল গছ বা আম গছ যিকোনো গছ যদি ৰুই থওঁ ন সি কিন্তু পিছলৈ বহুত কাম দিয়ে আৰু বহুত ডাঙৰ ডাঙৰ বিপদত সহায় কৰিছে। আৰু যেতিয়া ইয়াত গছ পুলি ৰোৱা হৈছিলে, বাঁহ গছ বা কঁঠাল গছ বা যিকোনো গছ ৰুইছিলোঁ, তেতিয়াই ইয়াত আমি এটা ঘৰ বনাই থাকি লৈছিলোঁ। 1 বছৰমান থাকি ল'লোঁ। তাৰ পিছত বেলেগ এঘৰ মানুহ আনিছিলোঁ বেলেগৰ পৰা, ঘৰ বাৰী নাছিলে, সিহঁতি য'ত ত'ত আছিলে। তো মই দেখি কিনে লৈ আহিলোঁ আমাৰ ঘৰত, বনাই দিলোঁ বাৰীখনত ঘৰ এওঁলোকক। আৰু তেওঁলোকে ইয়াত থাকি কিনে 5 বছৰ চকীদাৰ লেখীয়া বাৰীখনত থাকিলে। বুঢ়া বুঢ়ী এহাল আছিলে আৰু তেওঁলোকে থকাৰ কাৰণে আজি এই বাঁহখিনি মোৰ হ'ল, নহ'লে আজি গৰু ছাগলীয়ে বহুত অন্যায় কৰিলেহেঁতেন। তো সেই বুঢ়া বুঢ়ী হালক সদায় নাম লৈ থাকোঁ তেওঁলোক। পোৱালি এটাক কৈছিলোঁ যে গান শুনা বক্সটো আনি দিবি বুলি আমাৰ ঘৰৰ পৰা ধেমালিতে, ই সঁচাকৈ লৈ আহিলে আৰু বক্সটোতে গান শুনি শুনি কাম কৰিম। আৰু তাক কৈছোঁ অলপ জেং অলপমান পেলাই দে বুলি, সি কিনো কৰে চাওঁচোন। চাওঁচোন পোৱালিটোনো কি কৰে, তাক এনেই ধেমালিকৈ কৈছোঁ জেং কেইটামান পেলাই দেচোন পুখুৰীত, কিনো কি কৰে তাকে চাওঁ। বা দৌৰ মাৰিলে পোৱালি, ইমান চালোঁ, তাক ক'লোহে জাষ্ট পুখুৰীত জেং কেইটামান পেলাই দে বুলি। বাৰু একো নাই, সি যাওক বাৰু, একো নাই, আমি কাম কৰিব লাগিব। আৰু বহুত গৰম লাগিছে, গৰম লাগিলেও আৰু উপায় নাইকিয়া। লোকৰ জেগাত যেতিয়া আমি ইমান কাম কৰোঁ আৰু নিজৰ ঘৰত কাম কৰিবৰ কাৰণে যদি গৰম ৰ'দ ঠাণ্ডা বৰষা চাই থাকোঁ নহ'ব। আজিৰ ভিডিঅ'টো ইমানেই। যোনে যোনে মোৰ ইউটিউব চেনেলটোত নতুনকৈ আহিছে সকলোকে কৈছোঁ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।